So guys, good morning from Dirang. So guys, এইটো দিৰাঙৰ একদম মৰ্ণিং ভিউ এটা আপোনালোকক দেখাবৰ কাৰণে মই পটাপট উঠি আহিলোঁ। বাকী চব মানুহে গাইজ শুই আছে চাব পাৰে, তাক আকৌ ডিষ্টাৰ্ব দি থাকিব মানে ইমান নোৱাৰি। তো মৰ্ণিং পৰা জল্দি মই উঠি আহি পিনে আপোনালোকক একদম দেখুৱাই আছোঁ। এইটো আপোনাৰ দিৰাঙৰ যোনটো মনেষ্ট্ৰি হয়, মনেষ্ট্ৰিটো আমি মনেষ্ট্ৰিটো ওচৰতে আছোঁ। এখন হোমষ্টে চাব পাৰে, আমাৰ হোমষ্টে আমি এতিয়া ফ্লেগ শ্লেগ লগাই থৈ দিয়া আছে চাব পাৰে। খুব ধুনীয়া ভিউ আৰু বাহিৰত এতিয়া বৰ্তমান বহুত ঠাণ্ডা পাইছে। যেন তেন এনেকৈ আছোঁ, মানে কেনেকৈ আছোঁ মই নিজেও নাজানো। চাব পাৰে বাকী ভিউ কেনেকুৱা আল্টিমেট একদম ভিউ। আমি ইয়াতে আছোঁ, গাড়ী এইপিনে তলত থৈ দিয়া আছে আৰু আমি এইপিনে দি এনেকৈ গৈ পেলাই এই পূৰা পাহাৰৰ মাজে মাজে এনেকৈ ঘূৰি আহিছিলোঁ গাইজ কালি ৰাতি। আৰু একদম জেগাটো বৰ বঢ়িয়া, আল্টিমেট ৰাতি খানা পিনাও মজা দিছে আৰু বিহেভিয়াৰটো তেওঁলোকৰ ভাল, একদম ফ্ৰেণ্ডলি নেচাৰ। আমাৰ বাহিৰে এটা থাকিব পাৰে, বহুত কম ৰেঞ্জতে বহুত ভাল ষ্টে এটা হ'ব। তো এতিয়া যাওঁ ৰুমত গৈ পেলাই শুই থাকোঁগৈ। ফটাফট অকণমান মানে গাটো গৰম লগাই লওঁ, দেন ফোনটো চাৰ্জত দি লওঁ, দেন ফটাফট কাম আকৌ বেলেগ ফালে ওলাব লাগিব। এইটো গৰমেই হৈ আছে গাইজ, এইটো ৰাতিয়ে জ্বলোৱা, তো এইটো গৰম হৈ আছে। আপোনালোকে খৰি ভৰাই থাকিব, ইয়াত খৰি ভৰাই থাকিলে ইয়াতো জ্বলি থাকে বস্তু। এইটো মানে ছিষ্টেমটো ভাল আমাৰ সকলোকে। আমি ধৰি লওক আমি অসমতো যদি এইটো চিষ্টেম কৰিব পাৰোঁ ঘৰৰ ভিতৰত, পূৰা আৰামত আপোনালোকে ঘৰতে জুই হেৰি কৰি থাকিব পাৰিব। বাকী গাইজ মানে যোনটো অঞ্চল অহা নাই, দিৰাং অহা নাই, তেওঁলোকে একবাৰ মানে নাজাৰাটো চাওক কেনেকুৱা, যোনটো ইয়াত নাজাৰা ন ভিউটো চাওক একবাৰ। গাইজ এইটো দিৰাং ভেলীত থকা ভিউ। তো একবাৰ আপোনালোকক একদম ধুনীয়া চিনেমেটিক শ্বট এটা দেখুৱাই আছোঁ ৰ'ব। এতিয়া মানে মই উঠি কৰি ৰেডি আৰু পূৰা টিকটক বাকী লগৰকেইজনক জগাই দিওঁগৈ, কাৰণ আমি জল্দি আকৌ চেলাপাছৰ কাৰণে ওলাই কৰি যাব লাগিব। আমি চেলাপাছটো চাই পেলাই ইমান দূৰ আহিছোঁ যে চেলাপাছটো নাচাওঁ যদি এনেকুৱা কথা হ'ব। নাইচটো প্ৰথম যাওঁ উঠাব একচুৱেলি মানে জেকেটটো মোৰ চেইনটো বেয়া হয়, এইটো দেউতাৰ জেকেট মানে মই আজিৰ পৰা 30-40 বছৰ পুৰণা জেকেট, সেইটো পিন্ধি আছোঁ। আল্টিমেট লাগিছে পিন্ধি পেলাই। আৰু মানে একদম প্ৰত্যেকটো জেগা মই বেলেগ বেলেগ ধৰণৰ ভিউ চাওক না, এইখিনিৰ পৰা চাব আপোনালোকে চাব পাৰে কিমান আল্টিমেট ভিউ। আৰু আমাৰ ছেকেণ্ড ৰুমটো ইয়াতে আছিলে, তো এতিয়া যাওঁ একদম জগাওঁগৈ। যদি উঠিছে তেন্তে ভালেই বাৰু। উঠাই নাই গাইজ। তো গাইজ বৰ্তমান আমি হোমষ্টেতে আছোঁ। আমি তিনিজন উঠি গ'লোঁ পূৰা, আৰু এজনে হাগিব গৈছে। আৰু গাইজ এতিয়া পূৰা মানে আল্টিমেট জেগাত আল্টিমেট ভিউত ৰ'দ পোৱাই আছোঁ। কোৱা কি ৰাতি গাইজ 2-3 ডিগ্ৰী আছিলে, বাট মানে এতিয়া ৰ'দটো ওলাইছে ন, ৰ'দটো ওলোৱাৰ কাৰণে মানে বস্তুটো ঠাণ্ডাটো কমি গৈছে। মোৰ মাতটো বহি গৈছে গাইজ, ৰ'দটো গাত একদম পৰি যোৱাৰ লগে লগে পূৰা মজা লাগি গৈছে। আমাৰ মানে চাওক ভিউটো চাওক একবাৰ কেনেকুৱা আল্টিমেট ভিউ। ৰাতিপুৱা যদি এনেকুৱা যদি সাৰ পোৱা সদায়, মাইণ্ডটো ফ্ৰেছ হ'বনে নহয় গাইজ? এইটো চাওক না একদম দিৰাঙৰ এইটো মনেষ্ট্ৰি, জুম কৰি দেখুৱাইছোঁ আপোনালোকক। আৰু গাইজ আমি আছোঁ তাৰ ওচৰতে এইটো হোমষ্টেত, আল্টিমেট প্লেচ একদম মানে বহুত মজা। ইয়াত চাওক না ৰাতিপুৱা আমাৰ এইপিনে আহি গৈছে লাল চাহ। আমি মানে পটাপট উঠি পেলাই অৰ্ডাৰটো দি দিছিলোঁ, আৰু এইপিনে আমাৰ চব টিমমেট বহি আছে। কি কৰিছা ভাই? হাতত কি এইটো? কলগেট। ব্ৰাছ চ্ৰাছ আমাৰ আনা কৰা কোনো একো নাই। এইপিনে ভাই চাহটো কেনেকুৱা হৈছে খাই পেলাই কোৱা? জুই খাই লোৱা একবাৰ, খাই পেলাই কোৱা। চ' গাইজ পাহাৰত আহি পেলাই মানে ইয়াত ধৰি লওক আপোনাৰ ইমিউন চিষ্টেমটো ইমান এটা কাম নকৰে, চ' মানে হজম হোৱাত এই লাল চাহটো সহায় কৰিব এতিয়া ৰাতিপুৱাই। তো আমি এতিয়া চাহটো খাই কৰি অলপ আৰামছে টিপটপ ওলাই দিম চেলাপাছৰ ফালে। তো পটাপট ইয়াত মানে হোটেলৰ বিলটো পে' কৰি লওঁ, দেন চাহটো খতম কৰি লওঁ, দেন আকৌ পটাপট যাওঁ। তুমি কি কৰিছা এতিয়া?
পূৰা মানে গাইছ আঙুলি দি ব্ৰাছ মাৰি দিছে। তো মই অলপমান এইবিলাক চাহটো খতম কৰি লওঁ, দেন আপোনালোকক লগ পাই আছোঁ আকৌ ডাইৰেক্ট গাড়ীত গৈ। আকৌ বেছি তললে আমি বৰ্তমান হোমষ্টেৰ পৰা ওলাবলৈ ধৰিছোঁ। তো এতিয়া যাম মনেষ্ট্ৰীৰ ফালে, সেই অকণমান ফ্ৰণ্টতে আছে মনেষ্ট্ৰীটো, মানে তলে তলে গ'লেই মনেষ্ট্ৰী পাই যাম। আৰু গাইছ কেনেকুৱা আল্টিমেট একদম মানে ফিলটোৱে বেলেগ ইয়াত অহাৰ পিছৰ পৰা মানে। আৰু কুকুৰ চুকুৰবিলাক ইমান মৰম লগা ইয়াত, মানে নৰ্মেল ইয়াৰ কুকুৰকেইটাও দেখিবলৈ মানে এনেকুৱা লাগে যেন মানে বেলেগৰ কিবা মানে লাইক চাওক না বাবু, অ' বাবু শুই গ'লা যে তুমি? তো গাইছ ইয়াতে শুই আছে আৰু সেইপিনে আছে মনেষ্ট্ৰী। আমি মনেষ্ট্ৰীলৈ বৰ্তমান যাওঁ। তো পতাপত গাড়ীখন আনলক কৰি ক'ল্ড ষ্টাৰ্ট এটা দি লওঁ। এইটোৱে আছিল আমাৰ হোমষ্টে। তো এইপিনৰ পৰা চিধা চিধি গ'লে এতিয়া আমি মনেষ্ট্ৰী পাই যাম। তো এতিয়া মৰ্ণিং গাইজ একদম মনেষ্ট্ৰীৰ ফালে ওলাইছোঁ। পূৰা মনেষ্ট্ৰীটো একবাৰ চাই লওঁ, চাই পিনে আমি চেলাপাছৰ ফালে যাম। এইপিনে আমাৰ পূৰা ৰাইজ বহি লৈছে। তো গাইজ কেনেকুৱা ঠাণ্ডা, কেনেকুৱা ঠাণ্ডাটো আল্টিমেট। একদম ঠৰঙা হৈ গৈছে। তো গাইজ এতিয়া আমি মনেষ্ট্ৰীৰ ফালে গৈ আছোঁ। এতিয়া মানে আমি একদম টাৱাঙৰ মানে টাৱাং আৰু মানে দিৰাঙৰ এখন গাঁৱৰ মাজেদি টিপটপ ধুনীয়াকৈ গৈ আছোঁ। চাব পাৰে ইয়াৰ মানে গাঁৱলীয়া নৰ্মেল মানে এৰিয়াবিলাক আৰু কেনেকুৱা। এয়া মডিফাই বাইক আছে, ডিউকৰ একজষ্ট লগাই থৈ দিছে এফজেটত। চাব পাৰে কি ধুনীয়া এৰিয়া। আৰু ইয়াতে গাইছে এনেকুৱা সৰু সৰু পানী চানী এনেকৈ পৰি থাকে, পিয়'ৰ ৱাটাৰ এইবিলাক চ'ৰ্চ হয়। তো চাব পাৰে আপুনি পূৰা ৰ'দ আছে গাইছ। তো ৰ'ব প্ৰথমতে এইটো ৰাস্তা পাৰ কৰি লওঁ, পক্কা ৰাস্তা এটাত মানে উঠি লওঁ। চ' গাইছ মনেষ্ট্ৰীটো মানে আমাৰ হোমষ্টেৰ পৰা মানে হোমষ্টে গেটখনৰ মুখৰ পৰা যোনটো ৰাস্তা আহিছে সেইটো ৰাস্তা দিয়ে ডাইৰেক্ট আহি পেলাই মনেষ্ট্ৰী পাই যায়। আৰু গাইছ মানে ইয়াত ভিউটো চাওক পূৰা কেনেকুৱা মানে সুন্দৰ এটা মানে মাইণ্ডটো একদম ফ্ৰেছ হৈ যায় একবাৰ। এইপিনে চাওক সেইপিনে মনেষ্ট্ৰীটো আছে, চাব পাৰে। এইটো নামটো আপোনালোকে পঢ়ি লওক মনেষ্ট্ৰীটোৰ। ইয়াতে মই জুম কৰি দিছোঁ, স্ক্ৰীনশ্বটটো লৈ পেলাই পঢ়ি লওক। আৰু ইয়াতে আছে আপোনাৰ মনেষ্ট্ৰী। আমি এইপিনে গ'লে ফটো চটো অকণমান ক্লিক কৰিম, দেন এইপিনে চাব পাৰে কিমান ধুনীয়া জেগাটোবোৰ। আৰু ইয়াত গাইজ বহুত কিবা কিবি লিখা আছে, কোনে কোনে হেৰি কৰিছিল, কাৰ কাৰণে মানে এইবিলাক বনোৱা হৈছে। আৰু গাইজ ইয়াতে মানে বহুত ফেমাছ জেগা আৰু ইয়াৰ পৰা গাইজ মানে ইখন পাহাৰ দেখি থাকি যোন মানে তাতে লিখা আছে আই লাভ দিৰাং বুলি। বহুত মানে ধুনীয়া একদম চাব পাৰে। আগৰ মোৰ আৰু এটা ভিডিঅ' আপলোড কৰিছিলোঁ বহুত দিনৰ আগত, তেতিয়াও আহিছিলোঁ। তো ভিডিঅ'বিলাক মানে আপোনালোকে যদি চাই থাকে তেনে গম পাব মোক যদি আগৰ পৰা চাইছে আমি ইয়াত আহিছোঁ নে নাহিছোঁ, হয় নহয়? এইখনতে এবাৰ আহিছিলোঁ গাইজ, ধুনীয়া একদম গান চান বজাই পেলাই মহকেইজনে ধুনীয়াকৈ কিবা চাফা কৰি আছিলে। তো এতিয়া চাওঁ, এতিয়া অকণমান ওপৰত গৈ পেলাই চাওঁ ক'ত কি আছে, কেনেকুৱা ধৰণৰ জেগা। তো মানে ফটো চটো ক্লিক কৰিব পাৰি নেকি চাওঁ, দেন ব'লক নে কি কয়, ফটো চটো দুখনমান ক্লিক কৰি লওঁ। তো গাইজ এতিয়া আমি বৰ্তমান এইখনে ফটো চটো ক্লিক কৰাই ল'লোঁ। এণ্ড এতিয়া ওপৰ ফালে গৈ আছোঁ। সেইপিনে চাব পাৰে মনেষ্ট্ৰীটোৰ ওপৰলৈ এইপিনেদি যায়। তো বাকী আৰু এখন ধুনীয়া একদম গাৰ্ডেন টাইপৰ এৰিয়া। আৰু সেইপিনে আপোনাৰ ধুনীয়াকৈ পাহাৰত বনাই দি থোৱা আছে আই লাভ দিৰাং বুলি, চাব পাৰে। আৰু এইপিনে পূৰা কি ধুনীয়া এৰিয়া চাওক। এতিয়া আমি ওপৰলৈ গৈ আছোঁ, ব'লক। আৰু এইপিনে গাইছ ইহঁতে এই কুকুৰ পোৱালিকেইটাৰ লগত ধুনীয়াকৈ খেলি আছে। আৰু আমি গাইছ এনে ওপৰলৈ গৈ আছোঁ। চ' গাইছ বৰ্তমান আমি ইয়াৰ পৰা মানে চেলাপাছৰ ফালে যাবলৈ ওলাইছোঁ। মনেষ্ট্ৰীটোৰ ভিতৰলৈ বৰ্তমান নগ'লোঁ, কাৰণ মানে এতিয়া তাত নাযাওঁ আৰু মানে ভিতৰলৈ নাযাওঁ, জাষ্ট এৰিয়াটো ফুৰিলোঁ অকণমান ধুনীয়াকৈ। আৰু গাইজ চাব পাৰে ধুনীয়াকৈ এইবিলাক ইয়াত মানে বহুত মানুহে উইচ কৰে কিবা কিবি, এইটো ঘূৰাই পেলাই এনেকৈ ঘূৰাই যাব পাৰি আপোনালোকে এনেকৈ চাব পাৰে। এইটো বৰ্তমান আমি এতিয়া গৈ আছোঁ চেলাপাছৰ ফালেতো। এতিয়া ফটাফট ইয়াৰ পৰা ওলাই দিওঁ। তো ক'ত জানো কেইদিন ওলাইছোঁ পাহৰি থাকিলোঁ ন, এইপিনি আছে নাই বুলি ধুনীয়াকৈ মানে নামি কৰি যাওঁ। তো এনে স্তূপা আছে, এইটো ভিউ। আৰু পটাপট গাড়ীলৈ গৈ পেলাই আপোনাক লগ পাইছোঁ, গাড়ীলৈ যাই লওঁ। চাব পাৰে আমি এতিয়া চেলাৰ কাৰণে গৈ আছোঁ। আৰু এইপিনে গাইছ পূৰা দূৰত এইবিলাক খেতি ইয়াৰে, আৰু ইয়াতে জুম খেতি কৰে। আৰু এইবিলাক চাব পাৰে মানুহে পানী দি আছে, হাঁহিছে তেওঁ আমাক দেখি পেলাই। তো গাইছ এইপিনে আমি চেলাৰ ফালে গৈ আছোঁ, এইটো চেলাৰ ৰোড। এণ্ড দেন এইবিলাক আৰ্মি গাড়ী গৈ আছে ফ্ৰণ্টত, মানে এইপিনে ফুল বৰ্ডাৰ এৰিয়া ন ইয়াত। চ' মানে আৰ্মি গাড়ী ঘূৰিয়ে থাকে ইয়াত। কনষ্ট্ৰাকশ্যনৰ কামো পূৰা চলি আছে, চাব পাৰে। ইয়াত JCB মাটি হেৰি কৰিছে। এতিয়া আমি এইপিনে চাইডেদি গুচি গ'লোঁ, এইপিনে ধুনীয়াকৈ পাহাৰৰ এৰিয়া। আৰু গাইছ এইপিনে উল্টাকৈ গ'লে এইপিনে চাংটি ভেলী পাম। আৰু এইপিনে চিধা চিধি যদি এইপিনে গৈ থাকোঁ বৰ্তমান আমি পাই যাম চেলাদপ। তো চাওঁ চাংটি ভেলীও যদি চাবলৈ মন যায় একবাৰ চায়ো যাব পাৰোঁ নে কি। তো ব'লক এতিয়া আমি বৰ্তমান গৈ আছোঁ চেলাদপ, হয় নহয় ভাই? গাইছ কেনেকুৱা লাগিছে এনেই আহি পেলাই? মজা লাগিছে, মজা লাগিছে ন? হাউচ জুচ হাই কোনেও নকয় মানে আমি দুটাই খাই বোলা, বাকীকেইটা মানে পূৰা টোপনি ধৰি আছে, আকাশৰ টোপনি। তো গাইছ এইপিনে পূৰা খেতি পথাৰ আপোনালোকক মই ৰসক দেখাই আছোঁ। এইপিনে হট স্প্ৰিঙো আছে, এইটো হট স্প্ৰিং চাব পাৰে। এইপিনে গৈ আছোঁ আমি, চাব পাৰে
আমি চেলাৰ ফালে গৈ আছিলোঁ দেন ৰাইট চাইডৰ ভিউটো একবাৰ চাওক কেনেকুৱা আল্টিমেট ভিউ চ' গাইজ আমি এতিয়া সেইফালে গৈ আছোঁ চাব পাৰে আপুনি গাড়ী তো আমি এতিয়া এইটো চাইডে গৈ আছোঁ আৰু এতিয়া আমি গাইজ চেলা টাৱাৰ ফালে গৈ আছোঁ সেইটো ভিউ একদম ডাইৰেক্ট সেইটো ভিউ আপোনালোকক দেখুৱাম যে আজি কি ভাল লাগিব আপোনালোকক চাই মানে মোৰ ভিডিঅ'টোৰ জৰিয়তে চাই পেলাই অকণমান এনজয়মেণ্ট কৰক যোনে যোনে আহিব পৰা নাই আৰু যোন আহিব মন আছে আহি যাওক বঢ়িয়া ছিজন চব মানুহ আহি আছে পূৰা আৰু গাইজ মইতো ফাৰ্ষ্ট টাইম আহিছোঁ মানে ফাৰ্ষ্ট টাইম নিজেই গাড়ী চলাই আহিছোঁ বাকী ঘৰৰ মানুহৰ লগত আহিছোঁ কিন্তু ভিউটো চাওক আৰু এইপিনে গোটেই মাৰ্কেট এৰিয়া ইয়াৰে এয়া আমাৰ ধৰি লওক এইটুকুৰ এৰিয়া দিৰাঙৰ মেইন আৰু এৰিয়াটুকুৰ মানে অল্ড দিৰাং ধৰি লওক টাউন এৰিয়া ধৰিব পাৰে আৰু গাইজ এইপিনে পূৰা এইপিনে পাহাৰ এইপিনে চব দোকান জেকেট পেকেটৰ দোকান পূৰা আছে আৰু চাব পাৰে আৰ্মি গাড়ী 500 meters, bear right. আৰু গাইজ আমি নেভিগেশ্যনটো লগাই থৈ দিছোঁ তো এতিয়া পটাপট এইপিনেদি যাওঁ চাব পাৰে কি আল্টিমেট জেগা আৰু ইয়াত গাইজ মানুহবিলাকে একদম মানে ৰাতিপুৱা বহুত জল্দি উঠে আমিহে ইমান দেৰিলৈকে শুই থাকোঁ কিন্তু ইয়াত মানে লোকেল মানুহবিলাকে ইমান জল্দি উঠে চাব পাৰে এয়া ইয়াক এতিয়ালৈকে 3টামান পালোঁ বাট ভিডিঅ'ত মানে এতিয়া এইটোহে ল'ব পাৰিলোঁ তো এইপিনে গাইজ পূৰা এতিয়া চেলালে ওপৰ ফালে গৈ আছোঁ আৰু ইয়াক গাইজ বহুত দেখি আছোঁ ৱাটাৰফল এইপিনে বহুত আছে আৰু গাইজ এইপিনে পাহাৰৰ ভিউটো চাওক কি ধুনীয়া সেইপিনে চাওক আল্টিমেট জেগা পূৰা গাইজ বৰ্তমান আমি আছোঁ চেংগা নে কি বুলি ক'ব জেগা চেংগেই চাগে আৰু ইয়াত পূৰা ভিউ চাওক আপোনালোকে পূৰা ৰ'দ দি আছে এৰিয়াটো মজা লাগিছে ইয়াহা কি বোলে यहाँ টায়াৰ পাঞ্চাৰ বনায়া হে এই কিবা এটা আৰু দিয়ক চ' গাইজ এতিয়া আমি এখন দোকান আছে ইয়াতে দোকানতে আমি মেগী খাবৰ কাৰণে ৰখিছোঁ তো খোৱা কাৰণে আছিলোঁ মেগী চেগী খাই লৈ কুকুৰে ভুকি দিলে গাইজ ভয় খাই গ'লোঁ চাওক ইমান কিউট কিন্তু সি মানে ভুকি আছে কিয় ভুকিছা হয় কিয় ভুকিছা পুৰা মানে ভুকি আছে তুমি মানে অচিনাকি মানুহ পাইছে ন তো ভুকি আছে এইটো কাৰণে তো গাইজ এইপিনে আমি চিধা চিধি গ'লে এতিয়া পাম আমি নেক্সট বৈশাখী তাৰপিছত পাম আমি ডাইৰেক্ট চেলাটপ আৰু গাইজ যিমান ওপৰলৈ আহি আছোঁ মানে উশাহটো অকণমান হেৰি মানে চুটি হৈ আহি আছে কিবা পানী চানী পূৰা খাই থাকিব লাগিব এতিয়া পানী বটল এটা লৈ লওঁ দোকানৰ ভিতৰত দিদি মেগী কিতনে কা 40 rupees গাইজ তো এনেকুৱা এখন দোকানতে ৰখিছোঁ আমাক দিদিয়ে মেগী বনাই পেলাই দি আছে চাব পাৰে পূৰা টিপটপ মেগী বনাই আছে এয়া মেগী বনোৱা জেগা আৰু এইপিনেদি আহি পেলাই আপোনালোকে চাব পাৰে কি ধুনীয়া এটা নাজাৰা ইয়াতে আপোনালোকে বহি কৰি মেগী চেগী খাব পাৰে আৰু গাইজ একবাৰ ভিউটো চাওক মানে কি ধুনীয়া চাৰিওফালে আৰু গাইজ মোবাইলে যদি তলত পৰি যায় একো নাপাওঁ ইয়াত ফুল চুল কিবা কিবি আছে আৰু গাইজ পূৰা একদম চাওক হিউমিডিটি এৰিয়া পূৰা কি হ'ল ভাই ধৰিছে টোপনি ধৰিছে কিন্তু আমি পানী চানীবিলাক খাই থাকিব লাগিব গাইজ আমি পানী একদম মানে কমাই খাই আছোঁ পানীটো আমি খাব লাগিব কাৰণ আমি ইয়াত ডিহাইড্ৰেট হৈ যাম নহ'লে আৰু মানে কথাটো সেনেকুৱা ধৰণে মানুহ হাইড্ৰেটেড হৈ থাকিব লাগে এনেকুৱা জেগাত আহিলে তো গাইজ চাওক ইমান ইয়াত ফুল চুল আছে বটলে লৈ লোৱা পানী বটল এটা লৈ লোৱা তো গাইজ মেগীটো খাই লওঁ আৰু দেন এইপিনে কি আছে একবাৰ খুলি চাওঁ এইপিনে মানে ৰেষ্ট ৰুম টাইপৰ আৰু এৰিয়া তো গাইজ আমি এইটো ৰুমটোৰ ভিতৰত বহি লৈছোঁ চাব পাৰে মেগী খোৱা দোকানৰ ভিতৰতে যে ইয়াত আহি পেলাই এনেকুৱা ৰুম এটা আছে এইপিনে টেডি বিয়াৰ এটা আছে চাওক ই তাতে শুই আছে উদীপ্ত কেনেকুৱা ভাই আৰে মানে চোৱা নাই একবাৰ জেগাটো কৰি চোৱা ইয়াত গাইজ ৰ'দ মানে টিংখন দি ক্ৰছ কৰি আহি আছে ন তো ৰুমটো মানে পূৰা অকণ গৰম কৰি ৰাখিছে আৰু ভাল লাগিছে ইয়াত বহি পেলাই এতিয়া মেগীটো ইয়াত বহি পেলাই খাম এইপিনে হিটাৰটো আছে কিন্তু হিটাৰটো অন নাই কাৰণ লাইটটো গুচি গৈছে বৰ্তমান ইয়াত আৰু এখন ইয়াত ধুনীয়াকৈ মানে মেইন আৰু এটা মানে ধৰি লওক এইটো বুদ্ধিষ্ট হেৰি কি বুলি ক'ম কিবা এটা আৰু দিয়ক আৰু কিবা হাইটত যে আছোঁ সেইটো কাৰণে চাব পাৰে এয়া চিপছৰ পেকেট কেনেকৈ ফুলি আছে চাওক নাই একবাৰ পূৰা টাইট একদম এইটো যদি মানে এতিয়া গাইজ এনেকৈ ফুটাই দিওঁ এনেকৈ থাপকৈ মাৰিব হয় নহয় আকাশদীপ এইটো কিহৰ কাৰণে হৈছে কোৱাচোন It's because It's because কি ইয়াক খোদা মইতো জানো It's because पहाड़ के ऊपर हो ना कारण पता है ठंडा दिया बेसी पड़े ना इसलिए ये फूलता रहता है गाइस इसको कुछ भी नहीं पता इसको छोड़ो हमें चिप्स खाने में ध्यान देते हैं अभी चिप्स खाएंगे उसके बाद मैगी खाएंगे যিমান সাগৰৰ পৰা ওপৰত আছো মানে प्रेशर এই প্ৰেছাৰটো হেৰি বাহিৰ মানে ভিতৰৰ প্ৰেছাৰটো कॉमर्सर है কম মইতো আৰ্টছৰ হয় नीचे तुम्हें মানে रियल दिया ना এতিয়া মানে বাহিৰত মানে মলিকিউলছ তো গাইস চিপছটো খাওঁ দেন মেগীটো খাম দেন ইয়াৰ পৰা আকৌ ওলাই দিব লাগিব চালাদ বৰফ পাওঁ নে নাপাওঁ নাজানো গৈ আছোঁ 10 টকা দিলে কেনেকৈ ঘূৰাই দিব তো গাইস এইপিনে আমাৰ চবৰে মেগী আহি গৈছে এতিয়া ভিডিঅ'টো মানে আকাশদীপে কৰি আছে মই এইপিনে বহি লৈছোঁ চাব পাৰে এইপিনে ইমান ধুনীয়া মেগী তো মেগীটো খাই পেলাই আমি এতিয়া অকণ আপোনাক কম ইয়াত কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ মানে মেগী খোৱাৰ এক্সপিৰিয়েঞ্চ এনেও পাহাৰত আহি পেলাই মেগী খোৱাৰ মজাই বেলেগ এটা
বৰ আল্টিমেট লাগিছে মেগী খাই বিলাহী আৰু জলকীয়া একদম ধুনীয়াকৈ মিক্সাৰ পুৰা আল্টিমেট হৈছে তো পটাপট খাই লওঁ সিহঁতকো দেখুৱাই দিয়া চবেই খাই আছে আমি খাওঁ তোমাৰো বাতিটো লোৱা আৰু ভিডিঅ'টো থৈ দিয়া বুজিছা নে নাই ভিডিঅ'টো থৈ পেলাই তোমাৰ বাতিটো লৈ পেলাই ফিনিছ কৰি লোৱা দেন আকৌ আমি যাম কি জানো আমি অলমষ্ট চেলাটপ পামেই আৰু এতিয়া গাইজ আৰু 10 কিলোমিটাৰ নাই গাইজ আৰু কমচে কম 7 কিলোমিটাৰমান আছে আমি বৰ্তমান টানেল হৈ যোৱা নাই এতিয়া আমি নৰ্মেল পাছ হৈ যাম আহোঁতে টানেল হৈ পিনে আহিম তো এতিয়া গৈ আছোঁ আমি চাই লওক কেনেকুৱা আল্টিমেট ভিউ চাৰিওফালে পাহাৰ আগতে গছ গছনি আছিলে এতিয়া গাইজ লেংটা পাহাৰ পাই আছোঁ মানে পূৰা গছ গছনি এডালো নাই অকণমান ঘাঁহ বন থাকে শিল ভাঙা কিবা এইবিলাক আৰু এইপিনে চাওক গাইজ ভিউটো চাওক কি ধুনীয়া ভিউ আল্টিমেট ভিউ চাওক একবাৰ মানে গাইজ আপোনালোকে এতিয়া কেমেৰাত ইমান ভালদৰে মানে বুজি পোৱা নাই বাট কিন্তু চকুৰি যদি ইয়াত একবাৰ আহি পেলাই চাই আপুনি বলিয়া হৈ যাব গাইজ তো আহি চাওক আহি পেলাই চাওক কেমেৰাত ইমানটা ভাল নালাগিব কিন্তু কেমেৰাত কিছুমান সময়ত ভালো লাগি যায় চাওক যেনেকুৱা এনেকুৱা সময়ত চাওক কি ধুনীয়া পৰিৱেশ এতিয়া মই অকণমান গাড়ীটো ড্ৰাইভ কৰি লওঁ কাৰণ মই এতিয়া বৰ বেলেগ ধৰণৰ ৰাস্তা এটাত চলাই আছোঁ নহ'লে পাল্টা খাই যাম বুজিছেনে গাইজ একবাৰ এইপিনে ভিউটো চাওক আমি আহি পেলাই এক জেগাত ৰখি গৈছোঁ আৰু ফাইনেলি অলপমান হ'লে মানে আমি বৰফ পাইছোঁ মানে আমি চেলা পাওঁ আৰু চেলা টপৰ নাপাওঁতে এইপিনে অকণমান অকণমান মানে চাওক স্ন' চাৰিওফালে স্ন' এই চাওক স্ন' পূৰা এইটো মানে হ'ল আজি গাইজ 3-4 দিন হৈ গ'ল পৰা তেনেকুৱা হ'ব আৰু পূৰা মানে চাওক পূৰা ঠাণ্ডা এৰিয়াটো আৰু পূৰা বৰফ গাইজ চাওক বাকী এয়া কি আল্টিমেট তো গাইজ চেলা পামেই আৰু 5 কিলোমিটাৰমান আছে বাকী এইপিনে ভিউটো এনজয় কৰক বৰ্তমান আমি আৰু চেলা পাবলৈ মাত্ৰ 5 কিলোমিটাৰ আছে বাকী এইপিনে ভিউটো চাওক আপোনালোকে কি আল্টিমেট ভিউ আৰু মানে গাইজ ইয়াত গাড়ীখন চলাই পেলাই এটা বৰ মানে আনন্দ লাগি আছে আগপিনে ভিউটো চাওক আপোনালোকে গাইজ কি সুন্দৰ ভিউ আৰু গাইজ ৰাস্তাবিলাক ইমান অকোৱা পকোৱা নহয় আপোনালোকে মানে দেখিলে মাথা ঘূৰাই দিব আমি গাড়ী চলাই আহি আছোঁ এইপিনে গাড়ী মই মানে এইটো ৰ'দত মানে গাড়ী চলাবলৈ বহুত টাফ যোনে মানে আহি পাইছে সেই মানুহকেইটাই বুজি পাব এতিয়া মই আহিছোঁ গতিকে মই মানে কথাটো বুজি পাইছোঁ আৰু ইয়াত অকণমান নামি গ'লে গোটেই মানে উশাহটো আপোনাৰ মানে ল'বলৈ কষ্ট হৈ যায় গোটেই উশাহ ফুলি যায় আৰু বাকী গাইজ এতিয়া আপোনালোকে এইপিনে লেফ্ট চাইডে ভিউটো এনজয় কৰক কেনেকুৱা ভিউ আছে তলত কমেণ্ট কৰি জনাওক চাব পাৰে আমি বৰফ চাম বুলি চেলাপাছ আহিলোঁ আৰু এইখন চেলাৰ গেটখন আমি ইয়াত আহিও পাই গ'লোঁ কিন্তু বৰফেই নাই গাইজ অকণমানে যি বৰফ পালোঁ বাকী ইয়াত চেলাত এতিয়া কোনো বৰফেই নাই বৰফ চাবৰ কাৰণে আহিলোঁ গাইজ বৰফেই নাপালোঁ দেই আমাৰ লাভটোৱে চাগে এনেকুৱা আছিলে হ'ব একো নাই আহিছোঁ জেগাটোবোৰ চাওঁ কেনেকুৱা কি আছে চাওঁ নে কি চাডেন পেণ্টবিলাক ভালো হয় কেতিয়াবা এনেকুৱা বৰফ নোপোৱাও কৰি দিয়ে কিন্তু একো নাই আমি আৰামছে আহি পেলাই এতিয়া চেলা টপ পাই গ'লোঁ চাব পাৰে এয়া এতিয়া চেলা টপ চাৰিওফালে এইটো ভিউ আৰু সেইখন তাত আঁকা আছে চেলা 13,700 ফিট এতিয়া এটা গাড়ীখন ৰখাই পেলাই অকণমান ঘূৰিম জেগাটোকো তো জেগাটোকো চাওঁ নেকি এখন মেইন গেটখন চাওক গাইজ চ' গাইজ আমি এতিয়া বৰ্তমান আহি পেলাই মেইন চেলা পাই গ'লোহি বৰফ নাপালোঁ কিন্তু লেকটো গোটেই জমি আছে গাইজ চাব পাৰে মানুহবিলাকে তাত লেকৰ ওপৰত ৰখি আছে আমি এতিয়া তললৈকে যাওঁ এয়া পূৰা মেইন চেলা বৰ বেলেগ এক্সপিৰিয়েঞ্চ গাইজ বৰ আল্টিমেট লাগিছে গাইজ তলত চাওক নাই এনেকুৱা লাগিছে আমি লাডাখ বাৰ পিছৰ কথা এনেকুৱা লাগিছে বেলেগ দেশত আহিলোঁ আমি স্কেটিং কৰিব আহিছোঁ ইয়াত স্কেট কৰিম আমি কি আল্টিমেট গাইজ বহুত আল্টিমেট চ' গাইজ ইমান বেছি বতাহ আৰু বৰ্তমান ইয়াত গাইজ একদম 3 ডিগ্ৰী টেম্পাৰেচাৰ
আৰু ৰাতিলৈ গাইছ ইয়াত -6 ডিগ্ৰীলৈকে যাব আৰু হাত চাওক গাইছ হাত একদম একো কাম কৰা নাই হাত কিবা গাইছ তো গাইছ ইয়াতে ইমান ঠাণ্ডা হাত চাত একো কাম কৰা নাই হাত চাওক গাইছ কিবা বগা বগা পৰি গৈছে আৰু কিবা বহুত কিবা ফুলি গৈছে ৰঙা হৈ গৈছে আৰু গাইছ ইয়াত একদম মানে লেকটো পুৰা ফ্ৰজেন লেক হৈ আছে চাব পাৰে পুৰা চাৰিওফালে পুৰা মানে জমি গৈছে লেকটো গাইছ আৰু হাত একদম একো কামেই কৰা নাই আইফোনৰ ষ্ট'ৰেজটো ফুল হৈ গৈছিলে মোৰ ভইচটো চাগে ক্লিয়াৰ অহা নাই বাকী ইয়াত চাওক গাইছ এইপিনে পুৰা ফ্ৰজেন লেক পুৰা ফ্ৰজেন লেক গাইছ এইপিনে আমি ফ্ৰজেন লেকৰ পৰা গৈ আছো আৰু হাত একদমেই কাম কৰা নাই একদম অৱস্থা বেয়া গৈছে হাতীখনৰ তো পটাপট গৈ পেলাই গাড়ীত অকণমান হিটাৰটো লৈ লওঁ নহ'লে গাইছ অৱস্থা একদম বেয়া হৈ যাব মই থাকিম হাত একদম ফ্ৰষ্ট বাইট হৈ যোৱা নিচিনা হৈছে তো পটাপট যাওঁ অকণমান হিটাৰটো লৈ লওঁগৈ গাড়ীত বাকী একদম প্লেচ চাওক গাড়ীত চুলি উৰি পেলাই চকতে সমান ওলাবালা গাইজ বৰ বেলেগ একদম আল্টিমেট এক্সপিৰিয়েঞ্চ কৈ আছোঁ গাড়ীতে মাত্ৰই চেঞ্জ হৈ গ'ল গাইজ ভইচ টন চেঞ্জ হৈ গ'ল কি ক'ম পৰাবত যাওঁ বৰ্তমান আমি চেলাবছৰ পৰা ওলাই দিলোঁ এতিয়া চেলা টাউন লৈ পেলাই ডাইৰেক্ট আমি তেজপুৰ চাইডে যাম বাকী ফ্ৰণ্টৰ ভিউটো আপোনালোকক এইটো দেখুৱাই দিছোঁ এতিয়া ফাৰ্ষ্ট অফ অল আমি পটাপট যাব লাগে চেলা টাউনৰ ফালে কাৰণ আমাৰ পেট্ৰল চাওক গাইজ পেট্ৰল মানে 1 কোটি আছে মাত্ৰ তো বেছি ৰিস্ক নলওঁ যেন তেন হ'লেও ক'ৰবাত গৈ পেলাই আমি পাবগৈ লাগে পেট্ৰল পাম্পৰ এৰিয়া এইটো আই লাভ চেলা বুলি আছিলে ফটো এখন উঠিব পাৰিলোঁ হয় কিন্তু যাওঁৱেই দিয়ক আৰু বহুত সময় ৰখিলোঁ আৰু যাওঁ দিগদাৰী হৈ যাব গাইজ এটা ফ্ৰজেন লেক পাইছিলোঁ যোনটো ইমান টিকলা মাৰা আছিলে ইমান সৰু আছিলে কিন্তু মেইন ফ্ৰজেন লেক এইটো চাওক গাইজ গাইজ গোটেই চেলা লেক মানে পুৰা জমি আছে তাত চাওক মানুহ পুৰা ৰখি আছে কি আল্টিমেট জেগা আল্টিমেট ভিউ গাইজ বহুত মানে আল্টিমেট লাগিছে ইয়াত আহি পেলাই আৰু এতিয়া গাইজ পুৰা মানে উশাহটো ফুলি গৈছে আৰু এইপিনে পুৰা চাওক এটা ৰাস্তা আছে ধুনীয়াকে টিপটপ এইপিনে চাব পাৰে আপোনালোকে এইপিনে এটা ৰাস্তা গৈছে ধুনীয়াকে মানে এইটো লেকটোলৈ যোৱা টাইপৰ ৰাস্তা এইপিনেও আছে পুৰা মানে লেকটোৰ চাইডে আছে চাব পাৰে গোটেই লেকটোৰ কাষে ৰাস্তা আছে আৰু গাইজ কিয় নাজানো বাহিৰলৈ ওলাই আহি পেলাই কথা ক'লে মোৰ ভইচটো চেঞ্জ হৈ যায় কি হৈছে মই বুজি পোৱা নাই আৰু গাইজ বাকী লেকটো বাদ দিয়ক বাকী ওচৰে পাজৰে এইবিলাক স্ন' চাব পাৰে ইয়াতে ওচৰতে এইবিলাক স্ন' আছে ধুনীয়া স্ন' মানেতো আইচ হৈ গৈছে আৰু মানে দুদিনমান হৈ গ'ল পৰা এইটো মানে ফ্ৰেছ স্ন' নহয় চাব পাৰে এয়া কি আল্টিমেট চ' গাইজ আপোনালোকক দেখাবৰ কাৰণে আকৌ একবাৰ এইপিনে ৰখি গ'লোঁ চাব পাৰে এইটো মানে ফ্ৰজেন লেকৰ পুৰা মানে বেছিকৈ যোনটো চাইডে পুৰা আইচ হৈ আছে এইটো চাইডটো আৰু এইপিনে অকণমান কমকৈ হৈ আছে বাট এইপিনে ফুল মানে আইচ ইয়াতে গাইজ স্কেটিঙো কৰিব পাৰি মানে কি বুলি ক'ম আৰু স্কেটিঙেই কৰিব পাৰি চাগে কি কয় আৰু এতিয়া গাইজ আমাৰ পেট্ৰলৰ টেনশ্যন মানে বাঢ়ি গৈছে পেট্ৰল পাম্প পাবগৈ লাগে এণ্ড দেন তলে মই যে কৈছিলোঁ চাইডেদি খোজকাঢ়িব পৰা ৰাস্তা এইটো চাব পাৰে এইপিনে চাইডে মানে গোটেই লেকটো মানে কভাৰ কৰি আছে ৰাস্তাটো আৰু এতিয়া আমি গাইজ এইপিনে যামগৈ দেন এইপিনে গৈ পেলাই আমি চেলা টানেল পাই যামগৈ আৰু গাইজ এটা কাম কৰোঁ নেকি বাৰু এইটো পাথৰ এটা দেখিছোঁ গাইজ চাওক এই পাথৰটো একবাৰ এই তাৰফালে এনেকৈ পেলাই দিওঁ নেপালেগৈ বে পাথৰটো গৈ পেলাই গাইজ নেপালেগৈ দিয়ক আৰু এবাৰ ঘূৰি দিওঁ আৰু চ' গাইজ আৰু এটা আল্টিমেট ভিউ মানে আমি পাই গ'লোঁ সেইটো কাৰণে ৰখি পেলাই আপোনালোকক দেখাওঁ বোলো এই চাওক নদীখন এইপিনৰ পৰা বৈ আহিছে এইপিনে পুৰা ফ্ৰজেন হৈ গৈ আছে এই ওপৰৰ পৰা নদীখন মানে পুৰা ফ্ৰজেন হৈ আহি আছে জেগাই বৈ আছে তাতো চাওক সেই কালভাৰটোৰ ভিতৰত চাওক পুৰা জমি আছে অকণমান আৰু এইপিনে গাইজ পুৰা এইপিনে ফ্ৰজেন গৈ এনেকৈ গুচি গৈছে গাইজ মানে তললৈ নামি যাবলৈ বিচাৰি আছিলোঁ কিন্তু নামি যাব পৰা কোনফালে নাযাওঁ দ আছে এইপিনে গাইজ নামি গ'লে উঠি আহিব নোৱাৰা হৈ যাওঁ এই আগফালে নামিব পাৰি বাৰু আগফালে নামি ৰ'ব এইখনতে আৰ্মি এৰিয়া আছিলে তাত ফটো চটো উঠিব নোৱাৰিলোঁ তো নামি যাব নিদিলে সেইখনতে তো বাকী এইখনতে চাব পাৰে আমি এতিয়া সেইখনতে ফ্ৰজেন নদী এখনত আহিছোঁ চাওক এয়া আইচ পুৰা কি আল্টিমেট এক্সপিৰিয়েঞ্চ গাইজ আৰু চাৰিওফালে গাইজ মানে নদীখন য'ৰ পৰাই বৈ আহিছে চবফালে চব মানে ফ্ৰজেনেই হৈ আছে চাওক কি আল্টিমেট ভিউ একদম মানে এয়া চাওক চব গাইজ পুৰা ইয়াত জমি আছে বৰফ আইচ হৈ আছে পুৰা চাব পাৰে এয়া চব আইচ গাইজ প্লেচটো চাওক পুৰা এখন ফ্ৰজেন ৰিভাৰৰ ওচৰত আছোঁ তো ফটো চটো ক্লিক কৰি কিনে হৈ গ'ল ইয়াৰ পৰা পটাপট ওলাই দিওঁ আৰু হৈ গ'ল বহুত টাইম হৈ গ'ল গাইজ ইয়াত নোৱাৰি আৰু ইয়াৰ পৰা ওলাই দিওঁ পটাপট যাওঁ অ' ভাই কোনফালে উঠিবা এইফালে উঠি দিব পাৰি নেকি হা এইপিনে যাব পাৰি নেকি চাওঁ এইপিনে যাবলৈ সহজ হ'ব গাইজ মই পটাপট পাৰ হৈ লওঁ নহ'লে মোবাইলটো হাতৰ পৰা পৰি যাব গাইজ আৰু টেম্পাৰেচাৰ ইয়াত বৰ্তমান চলি আছে 3 ডিগ্ৰী
চ' এইপিনে যাব লাগিব যাওঁ আপোনালোকে চাব পাৰে সন্মুখৰ পাহাৰখনত গাইজ বৰফ চাওক মানে এইটো চাইডে মানে পূৰা চাহ পৰি থাকে যে স্নোটো এতিয়ালৈকে হেৰি হৈ যোৱা নাই মানে গলি যোৱা নাই তো আহি পেলাই আমি চেলা টানেল পালোৱে আৰু অলমষ্ট আহি পিনে আছে চেলা টানেল চাব পাৰে তো এতিয়া পটাপট যাওঁ চেলা টানেলৰ ফালে আৰু চাইডৰ যোনখন ৰিভাৰ গোটেইখন মানে আইচ হৈ আছে এইবিলাক চব ইয়াত মানে অলমষ্ট যিবিলাক জেগা দেখি আছোঁ সেইবিলাক চব বেছিভাগ আইচেই হৈ আছে আৰু গাইজ এইপিনে চাওক গাইজ পুৰা চাওক ট্ৰিজ এভৰি মানে পাইন ট্ৰি আছে চব ফালে চাওক গাইজ কথাটো কি জানেনে এতিয়া ইয়াত আহি গ'লো কিন্তু মোৰ ইয়াত মানে আহি পেলাই মোৰ পুৰি ঘুগুনি খাব মন গৈছে এতিয়া কিয় জানে মই বুজি পোৱা নাই মোৰ পুৰি ঘুগুনি খাব মন গৈছে ইয়াত মানে খুব মন গৈ আছে পুৰি এইটো ক'ত পালে খাই দিম দিয়ক এতিয়া আমি গৈ থাকোঁ চেলা টানেল পাই পেলাই আপোনালোকক মই আকৌ দেখুৱাই আছোঁ বাকী এইটো চাওক ৰাস্তা ইয়াত মানে আৰ্মি অফিচিয়েলছৰ পূৰা বৰ্ডাৰ এৰিয়া ন ভিডিঅ' চিডিঅ' কৰাও ইমান এটা এলাও নাই তো এতিয়া আমি এইখন যিখন বাৰু দেখুৱাইছোঁ পটাপট আগত গৈ পেলাই আকৌ দেখুৱাম এয়া চেলা টানেল আহি পেলাই ফ্ৰণ্টৰ মানে সেইখিনি পালোঁ আৰু মেইন য'ত আঁকা আছে চ' গাইজ ভুলতে আমি এইপিনে চেলা টানেল যাব লাগে টাৱাঙৰ ৰাস্তাত গুচি গৈছোঁ আৰু গাইজ এতিয়া এই গাড়ীবিলাকো আহিছে আমি ৰং চাইড হৈ গ'লোঁ আৰু চৰি বেয়া নাপাব বাৰু এইপিনে যাব লাগিব আমি এতিয়া গাইজ চাওক কি আল্টিমেট এতিয়া পাহাৰৰ মাজত পাহাৰ কাটি পেলাই মানে পাহাৰৰ মাজত ফুটা কৰি পেলাই ৰাস্তা বনাই আমাক মানে এভেইলেবল কৰি দিছে অহা যোৱা কৰিবলৈ চব কি আল্টিমেট আমি আহি পেলাই পাই গ'লোঁ চেলা টানেল আৰু এইপিনে বাকী বৰ্ডাৰ ভিউ চাব পাৰে পূৰা আইচ আছে এইপিনে চ' এতিয়া চেলা টানেল পাই গ'লোৱে আৰু এতিয়া টানেলটো এণ্টাৰ কৰিম টানেলৰ ফ্ৰণ্টতো ফটো দুখনমান উঠিব পাৰি চাই লওঁ তাত আপোনালোকে এইবিলাক এৰিয়াটো চাওক আৰু এইটো আমাৰ মেইন চেলা টানেল চাব পাৰে এইপিনে চাব পাৰে এইটো চেলা টানেল এণ্ড দেন এইটো পূৰা ভিউ আৰু এইপিনে গাইজ ফটো চটো ক্লিক কৰিবৰ কাৰণে জেগা আছে চাব পাৰে আৰু পাহাৰখন চাওক গাইজ কি ধুনীয়া চেক্সি পাহাৰ কি আল্টিমেট ভিউ দিছে গাইজ চব ফালে মানে এনেকুৱা লাগি আছে মই গাইজ গ্ৰেণ্ড কেনিয়নত আহি গ'লো কি আল্টিমেট লাগিছে গাইজ পংকজ দা আহিছিল পংকজ ব্লগছ 46ৰ ত' দেখা পালোঁ তেওঁকো এইখন গাড়ী গৈ আছে চাওক গাড়ী পিছফালে ধোৱা মাৰি দিছে দেখোন কিয় বা গৈ আছে ত' আমি এটা দুখনমান ফটো ক্লিক কৰিব পৰামত যাব লাগে চাৰ্জ আছে 18% ত পৰামত যাওঁ গাইজ চ' গাইজ চেলা টানেল একচুৱেলি দুটা আছিলে এটা আমি ফাৰ্ষ্টতে পাৰ হৈ আহিলোঁ এণ্ড দেন মানে এটা নেক্সট এইটো আৰু এটা সোমাবলৈ ধৰিছোঁ চাওক এইটো আৰু এটা টানেল মানে তাত আৰু এখন মেইন গেট ধুনীয়াকৈ দি থোৱা আছে এইটো ছেকেণ্ড টানেল চাগে আই থিংক চাওক এইটো এটা ছেকেণ্ড টানেল এতিয়া বৰ্তমান আমি সোমাই দিলোঁ আৰু স্পীড লিমিট ইয়াত 40 দিয়া থাকে গাইজ টানেলৰ ভিতৰত মই আজি থাৰ্ড টাইম গাড়ী চলাইছোঁ কালি আহোঁতেও একবাৰ তাত টানেলত চলাইছিলোঁ আৰু এতিয়া তাত পাৰ কৰিলোঁ এতিয়া এইটো ছেকেণ্ড টানেল ত' থাৰ্ড টানেল আজি ডেটত ছেকেণ্ড আৰু কালি আহোঁতে মিলাই পেলাই থাৰ্ড টানেল ত' গাইজ এতিয়া পটাপট গৈ আছোঁ ফোনটোত চাৰ্জটোও কম আছে ক'ৰবাত চাৰ্জত দিয়া ব্যৱস্থা কৰিব লাগিব পটাপট টানেলটো পাৰ কৰি লওঁ এণ্ড দেন ব'লক ভিডিঅ' ষ্টাৰ্ট কৰি দিছিলোঁ এইটো কি কৰিম এতিয়া এইটো এটা গুটিটো লগাব লাগিব তলৰ হেৰিটো পাৰ্ট এমচিলি কাম নিদিয়ে ইয়াত কেলা কি কৰিম কোৱা সেইটোতো ভাবি আছো ইয়াত কৈছিলোঁ পংকজদা আহিছিলে পংকজদাক মই পিছত কল কৰি ল'লোঁ এণ্ড দেন কথাটো কি হ'ল মানে আমাৰ গাড়ীটোৰ তলত মানে চেম্বাৰত পাথৰ এটা লাগি পেলাই গোটেই মোবিলটো ওলাই গৈছে এতিয়া কি কৰোঁ তাকে ভাবি আছোঁ কি হয় নাজানো আৰু অকণমান ৰখি আছোঁ মোবাইলতো চাৰ্জ নাই গাইছ কি কৰিম নাজানো আৰু যি হ'ব আপোনালোকক কৈ আছোঁ তো অকণমান টাইম ৱেইট কৰক বাকী দেখুৱাই আছোঁ দিয়ক গাড়ী এপিনে ৰখি আছে চ' গাইছ যেন তেন মই এইখন গাড়ী চলাই পেলাই বৰ্তমান পালোহি ক'ত পালোহি নাজানো দিৰাঙে পাম কিজানি অলমষ্ট আৰু বৰ্তমান মোৰ গাড়ীখন চলাই আছে পংকজ দাই ত' তেওঁৰ গাড়ীখন আছিল বুলিয়ে আমি ইমানখিনি পালোহি আৰু এইপিনে তেওঁলোক আছিলে টুৰিষ্ট ত' তেওঁ ফুৰিবৰ কাৰণে আহিছিলে বা তেনেকৈ ফচি গ'ল এতিয়া মোৰ লগত ত' গাইজ গাড়ীখন মোৰ মানে আগত আছে এতিয়া আৰু গাইজ গাড়ীখনো মানে এতিয়া মানে ঠেলি কৰি আনিব লগা হ'ব মানে তল চাইডে কি হ'ল এটা পাথৰ লাগি পেলাই মোৰ য'ত ইঞ্জিন অইলটো থাকে সেই প্লেটখনে ফাটি গ'ল তাৰপৰা ফুটি পেলাই বাল্বটো মানে ওলাই গ'ল ত' এতিয়া ইমান দূৰ ডাউন আছিলে শ্ল'প আছিলে চ' শ্ল'পখিনি চলাই কৰি আহিলোঁ এণ্ড দেন এতিয়া এইখিনি গোটেই মানে সমান এৰিয়া ন ত' এতিয়া গাড়ীখন পূৰা ৰখি গ'ল এতিয়া কি কৰা যায় কি কৰা নাযায় বাকীখিনিতো এতিয়া মানে পিছতে দেখা যাব আৰু মানে গাইজ আজি মানে ট্ৰিপটো আমাৰ মানে বিল্লা হৈ গ'ল আৰু মানে গাইজ কিয়নো আহিলোঁ লাগি গৈছে কি হ'ব গাইজ মই ভাবিয়ে পোৱা নাই কি কৰিম এতিয়া নাজানো আৰু হ'ব এতিয়া গাড়ী গাইজ
ইয়াতে গাড়ীখন আছে নাজানো চাই লওঁ আগতে বাকী এয়া আমাৰ মানুহবিলাক চব ৰখি আছে ইয়াতে কি হয় নাজানো ৰ'ব আহিছে পংকজ দা ইমান দূৰ আমাক হেল্প কৰিলে বহুত বহুত থেংক ইউ হে কিমান আমিতো বহুত ওপৰত আছোঁ আমি 13,000 ফিটৰ পৰা ইয়ালৈকে বিৰাট বহুত থেংক ইউ লগ পাই গ'লো ভগৱানে লগ পাই দিছে তোমাক সেইটো দিয়া গেৰেজ পাই গ'লো তো দেখুৱাই কৰি লওঁ আৰু ঠিক আছে আকৌ লগ পাম অ'কে বাই বাই চ' গাইজ যেন তেন আহি পেলাই আমি দিৰাং পাই গ'লোঁ দিৰাং পাই পেলাই কি হ'ল গাড়ীখনৰ এতিয়া মানে মেইন মবিলৰ মানে য'ত ইঞ্জিন অইল থাকে তাৰ চেম্বাৰটোৱে ফাটি গ'ল এণ্ড দেন এতিয়া গাড়ীৰ মানে পাৰ্টটো ইয়াত পোৱা নাযায় পাৰ্টটো পোৱা যায় তেজপুৰত এতিয়া কি হ'ব নাজানো আৰু বাকী গাইজ আমি এতিয়া বৰ্তমান এনেকুৱা এটুকুৰ জেগাত আছোঁ বাট কিন্তু জেগা থাকি পেলাই কি হ'ব কিন্তু মনটোৱে বেয়া হৈ গ'ল গাইজ ইমান ধুনীয়াকৈ গৈ কৰি ঘূৰি আহি থাকোঁতে জাষ্ট এটা ইমানটো সৰু পাথৰে আমাক এনেকুৱা কৰি দিলে গাইজ কি কৰিম ভালদৰে চলাইছিলোঁ ইমান দূৰ আহিলোঁ ফাৰ্ষ্ট টাইম গাড়ী চলাইছিলোঁ যদিও চেলা টপ গৈ পেলাই ঘূৰিও আহিলোঁ ঘূৰি আহি পেলাই ৰাস্তা তেনেকুৱা হৈ গ'ল গাইজ কি ক'ম আৰু গাইজ আমাৰ মানে বাজেটটো ইমান এটা বনাই অহা নাছিলোঁ আমাৰ কোনো প্লেনেই নাছিলে জাষ্ট আহি পেলাই মোৰ গাড়ী এতিয়া হাতত মাত্ৰ 2,000 ৰুপিজ এটা আছে জাষ্ট মই ভাবিছিলোঁ পেট্ৰল ভৰাই পেলাই ঘৰ পাই যাম কিন্তু এতিয়া মানে ক'ৰ পৰা কি মেনেজ কৰোঁ কি হ'ব মানে আমি নিজেও গম নাপাওঁ অভিজিত কি হ'ব কোৱা চব চেচ ধ্বংস আমি বাদ দিয়া বাট চ' গাইজ টাইম বৰ্তমান হৈ গৈছে 6:30 সন্ধিয়াৰ তো এতিয়াও আমি মানে দিৰাঙৰ কি এটুকুৰ জেগা আছিলে কিনি জাংক নে কিবা এটুকুৰ জেগা আৰু এতিয়া বৰ্তমান গাইজ ফচি আছে আমাৰ মোবাইল চোবাইল চাৰ্জ দিবলৈ কোনো সুবিধা নাই তো এতিয়া হোটেল এখনতে দাদা এজনৰ তাতে আহিলে ৰুটি খালোঁ চাহ খালোঁ তো ইয়াতে মোবাইলটো অকণমান চাৰ্জত দিবৰ কাৰণে আমি সুবিধা পাইছোঁ চাৰ্জত দি কৰি লৈছোঁ এণ্ড দেন গাড়ীখন গাইজ গেৰেজতে আছে আৰু তেজপুৰৰ পৰা বৰ্তমান গাইজ পাৰ্টছ আমি আনাব লগা হৈছে পাৰ্টছটো বৰ্তমান কিনি ল'লোঁ কিন্তু বাট আনাৰ সুবিধা এতিয়ালৈকে হোৱা নাই এতিয়া কিহত অনা হয় কিহত অনা নহয় এইটো এতিয়ালৈকে মানে ফিক্সেই হোৱা নাই তো কি হ'ব নাজানো আৰু কি মানে আজি ক'ত জানো আহি গাইছ আজি ফচি গৈছোঁ নাজানো আৰু তো বাকী এতিয়া মেইন পাৰ্টছটো যদি আমি পাই যাওঁ দেন আমাৰ কোনো টেনশ্যন নাথাকিব এতিয়া কি কৰোঁ ভাই তোমাৰ মোবাইলৰ চাৰ্জাৰ নাই আমাৰ গাড়ীখনে যে চলা নাই সেইটো পিছৰ কথা চ' গাইজ ঘৰটো পাম বুলি জানো মানে গাইজ মেইনলি আমি এইটো অচিনাকি ঠাইত আহি পেলাই এনেকৈ ফচি যোৱাটো বহুত ডাঙৰ এটা কথা হৈ যায় হ'ব পাৰে আমাৰ ইণ্ডিয়াৰে হয় বাট তথাপিতো আমিতো ইয়াত অহা নাই আজিলৈকে এনেকুৱা এক্সপিৰিয়েঞ্চ নাই অকলে অহাৰ পেৰেণ্টছৰ লগত আহিছোঁ বা নহ'লে এনেকৈ আহিছোঁ বাট মানে এইটো মানে বৰ বেলেগ এক্সপিৰিয়েঞ্চ পাবও লাগে মানুহৰ এক্সপিৰিয়েঞ্চ কিন্তু এনেকুৱা পাব নালাগে আৰু এইটো পাই গ'লে বেছি বেয়া হৈ যায় এতিয়া আমি গাইছ এখনে দাদাই মানে হিটাৰ এটা ধুনীয়াকৈ ব্যৱস্থা কৰি দিছোঁ অকণমান আৰু জুইটো সেকি লওঁ আৰু মোবাইলৰ চাৰ্জ লাগি আছে বৰ্তমান চাৰ্জত লগাই ভিডিঅ' চাৰ্জটো অকণমান হৈ লওক দেন পিছত আকৌ লগ পাই আছোঁ ভিডিঅ'টো যদি গাইছ আপোনালোকে থ্ৰিলিং পাইছে যদি মানে কমেডি পাইছে যি পাইছে লাইক এটা শ্বেয়াৰ এটা ছাবস্ক্ৰাইব এটা কৰি দিয়ক আমাৰ গাইছ আজি আহি পেলাই মানে চেলা পাছত এই টেংকি ফুটি পেলাই তেল ওলাই এই অৱস্থা ফটি মৰা হৈ গৈছে এতিয়া থেংক ইউ চ' গাইছ আল্টিমেটলি লাষ্টত আমাৰ মানে ক'তো হোমষ্টে মানে থকা কৰা নহ'ল এই আমাৰ মানে দাদা যোনে কাইলৈ আমাৰ গাড়ীখন মানে চাই কৰি দিব আৰু তেওঁৰ তাতে ৰুমতে ধুনীয়াকৈ আছোঁ বৰ্তমান আমি ক'ত আছোঁ দাদা জেগাটোৰ নাম অঁ তো গাইছ সেইটো জেগাতে আছোঁ বৰ্তমান তো আমি এতিয়া টিপটপ এটা শুই দিম আৰু মানে হিটাৰ চিটাৰ পৰা লগাই দিছে শুই দিওঁ দিয়ক